নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল স্মাৰ্ট টেক মাধৱ। আজি মই অৰুণোদয়ৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথা আপোনালোকক জনাবলৈ বিচাৰিছোঁ। আপোনালোকক মই কথা দিছিলোঁ যে অৰুণোদয়ৰ অনলাইনে হওক অফলাইনে হওক যি পদ্ধতি ওলাব বা আপডেট যি থাকিব মই আপোনালোকক মাজে সময়ে জনাই থাকিম। আপোনালোকে হয়তো বহুতেই মোৰ চেনেলটো এভাবেই সাবস্ক্ৰাইব কৰি ৰাখিছে যে অৰুণোদয়ৰ লেটেষ্ট আপডেটখিনি যাতে আপোনালোকে মোৰ পৰা পায়। তো আকৌ যদি আপনি ইউটিউবত চাই বিভিন্ন ধৰণৰ ভিডিও ওলাইছে আৰু যেটো অনলাইনৰ যিখন ফৰ্ম আছে সেই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব হেতু বাৰু বহুতে ভিডিও বনাইছে, হেতু বাৰু ভাল কথা, ওয়েল এন্ড গুড। কিন্তু সেই ফৰ্মটো ফিল আপ কৰি বহুতে কৈছে কোড জমা দিব লাগিব, আপোনাৰ হৈ যাব। তো আজি গোটেই ডিটেইলছ, লাষ্ট টাইম যেতিয়া অৰুণোদয় হৈছিলে তো অৰুণোদয় কেনেকৈ হৈছিলে, কি পদ্ধতিত হৈছিলে, তাৰ বাবে কি আপোনাৰ কি ক্ৰাইটেৰিয়া থাকে, তাৰপিছত কাক প্ৰায়োৰিটি দিয়া হ'ব, গোটেইখিনি ডিটেইলছ মই অৰুণোদয়ৰ ৱেবছাইটত গৈ আপোনাক A to Z আজিৰ ডেটলৈকে মোৰ তাত যিমানখিনি ইনফৰমেশ্যন মই গোটাইছোঁ গোটেইখিনি ইনফৰমেশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। গতিকে আপুনি ধৈৰ্য সহকাৰে ভিডিঅ'টো অলপ দীঘল হ'লেও শেষলৈকে চাব, তেতিয়া আপুনি গোটেইখিনি অৰুণোদয়ৰ ডাটা আজিৰ ডেটলৈকে যিখিনি আপডেট ডাটা আছে আৰু নতুনকৈ যিসকলে এইবাৰ আবেদন কৰিব তেওঁলোকৰ বাবেতো ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব। তেওঁলোকে যদি ভিডিঅ'টো চাই লয় তেওঁলোকৰ ফৰ্মখন ৰিজেক্ট হোৱাৰ চান্স 0% থাকিব। গতিকে আপুনি মোৰ ভিডিঅ'টো শেষলৈকে চাব। গতিকে বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ কম্পিউটাৰ স্ক্ৰীনলৈ, তেতিয়া কম্পিউটাৰ স্ক্ৰীনলৈ যোৱাৰ পিছত আপোনাৰ সুবিধা হ'ব তেতিয়া বুজিবৰ কাৰণে অৰুণোদয়ৰ যিখন ফৰ্ম আছে সেই ফৰ্মখন ফিল আপ কেনেকৈ কৰিব বা ফৰ্মখন ভ্যালিড হয় না নাই, এই ফৰ্মখন যদি আপনি সাবমিট কৰে হ'ব নে নহয়, গোটেইখিনি ডিটেইলছ মই আপোনাক অফিচিয়েল ৱেবছাইটত গৈ দেখাইছোঁ। তাৰ বাবে আপুনি ধুনীয়াকৈ লিখি দিয়ক অৰুণোদয় ফৰ্ম PDF, তাৰপিছত লিখি কেনে আপুনি এণ্টাৰ মাৰি দিয়ক। প্ৰথম যেটো লিংক আহিব আসাম অৰুণোদয় স্কিম এপ্লিকেশ্যন ফৰ্ম PDF, ইয়াৰ থ্ৰুদি আপোনাক মই অৰুণোদয়ৰ ফৰ্মখন দেখুৱাম, লগতে বাকি ক্ৰাইটেৰিয়াসমূহ কি আছিলে, যোৱাবাৰ যি কোনটো প্ৰচেছত হৈছিলে গোটেইখিনি বস্তু মই দেখুৱাম। যেহেতু মই আপোনাক জনাব বিচাৰিছোঁ যে এইবাৰ কিন্তু এতিয়ালৈকে কোনো ধৰণৰ অনলাইন এপ্লিকেশ্যন চলি থকা নাই আৰু যি আপডেট আহিছে মই ভিডিঅ'টোত লাহে কৈ থাকিম, আপুনি চাই থাকক ভিডিঅ'টো। তো এনেকুৱা ফৰ্ম আহিব, তাৰপিছত চাওক অৰুণোদয় স্কিম 2022, এইটো আপোনাৰ প্ৰথম যেতিয়া অৰুণোদয়টো ষ্টাৰ্ট হৈছিলে তেতিয়া 830 ৰুপিজ দিছিলে আৰু বৰ্তমান 1000 কৈ দিয়ে। যিসকল পুৰণা তেওঁলোকেতো জানে, যিসকল নতুন তেওঁলোকৰ গেথাৰ্থে মই কথাটো জনাইছোঁ। তো মেইন আপোনাক মই এই দুটা পইণ্ট বহুত গুৰুত্বপূৰ্ণ, আৰু যিসকলে এইবাৰ নতুনকৈ অৰুণোদয় স্কিমত এপ্লাই কৰিম বুলি ভাবি আছে তেওঁলোকে হয়তো বহুতকে সুধিছে কেনেকৈ এপ্লাই কৰিম বা কি লাগিব, কি ডকুমেণ্ট লাগিব। তো আনক সুধি থকাতকৈ আপুনি এই ভিডিঅ'টো ভালকৈ চাওক, গোটেইখিনি ডিটেইলছ অফিচিয়েল ৱেবছাইটৰ থ্ৰুৱেদি আপোনাক মই চিম্পলি বুজাই আছোঁ। তাৰপিছত ইয়াত চাওক ইলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ অৰুণোদয় স্কিম, কি ইলিজিবিলিটি লাগিব, আপোনাৰ যোগ্যতা কি লাগিব। দ্য এপ্লিকেণ্ট শুড বি এন পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, তেওঁ অসমৰ বাসিন্দা হ'ব লাগিব। তাৰপিছত এনুৱেল ইনকাম শুড বি লেছ দেন 2 lakhs, মানে 2 লাখতকৈ তলত ফেমিলিৰ ইনকাম ইয়াৰলি হ'ব লাগিব। দ্য ফিমেল বেনিফিচিয়াৰী শুড হেভ এ বেংক একাউণ্ট, এইটোতো অবভিয়াছলি ইয়াৰ কাৰণে আপোনাৰ এটা নিজৰ বেংক একাউণ্ট থাকিব লাগিব। আৰু এটা কথা মই আপোনালোকক জনাইছোঁ নতুনখিনিৰ কাৰণে যে অৰুণোদয় স্কিম অনলি লেডিজ অৰ্থাৎ ওমেনেহে এপ্লাই কৰিব পাৰিব, যদি ধৰক জেন্টছে ইয়াত এপ্লাই কৰাৰ সুবিধা নাই। তাৰপিছত কথা আহিল চাওক এতিয়া অৰুণোদয় কোনে পাব। অৰুণোদয়ৰ কাৰণে চৰকাৰে কৈছে যে দুখীয়া মানুহখিনিয়ে পাব, বা আমিও জানো দুখীয়া মানুহখিনিয়ে অৰুণোদয় পাব, কিন্তু দুখীয়া মানুহ থাকিলেও তাৰ ভিতৰত কেইটামান প্ৰায়োৰিটি কেইটামান দিছে। সেই প্ৰায়োৰিটি লিষ্টৰ পৰা আমাৰ প্ৰায়োৰিটি যি 6-7টা লিষ্ট আছে এইকেইটাই আগতে পাব। তাৰপিছত ধৰক মই আপোনাক যদি চিম্পল ভাষাত বুজাওঁ, ধৰক এটা ব্লক বা এটা পঞ্চায়তত যি হিচাপতে নহওক ধৰক 1000 ফৰ্ম আহিছে, তাৰ 800 ফৰ্ম এইকেইটা কেটেগৰীৰ মানুহেদি প্ৰথম ফিল আপ কৰিলে, যি 200 ৰৈ গ'ল সেই 200হে বাকী নৰ্মেল দুখীয়া মানুহখিনিয়ে পাব।
তো ইয়াৰ বাবে চাওক আপুনি প্ৰথম কোনে প্ৰায়োৰিটি পাব ফেমিলিজ উইথ উইডোজ যি ফেমিলিত বিধৱা লোক আছে বিধৱা লোকসকলক প্ৰথম অগ্ৰাধিকাৰ দিয়া হ'ব তাৰপিছত আনমেৰিড ওমেন বহুত ফেমিলিত দেখা যায় যে অবিবাহিত ছোৱালী ঘৰত ৰৈ যায় তেওঁলোককো প্ৰায়োৰিটি দিয়া হৈছে ফেমিলিজ উইথ এ ডিসেবল যি ঘৰত আপোনাৰ বিকলংগ অৰ্থাৎ হ্যান্ডিক্যাপ যি ঘৰত থাকে তেওঁলোককো ইয়াত সুযোগ দিয়া হ'ব প্ৰথমতে তাৰপিছত ফেমিলিজ উইথ এ ডিভোৰ্সড ওমেন মানে যদি ডিভোৰ্স হোৱা মহিলা ঘৰত থাকে তেওঁলোককো প্ৰায়োৰিটিত ৰাখা হ'ব 5 নম্বৰত আহিলে পোৰ ফেমিলিজ উইদাউট ৰেশন কাৰ্ড উইথ গেট দ্য প্ৰায়োৰিটি আৰু যি ফেমিলিত ৰেশন কাৰ্ড নাই সেই ফেমিলিয়ে প্ৰথম অগ্ৰাধিকাৰ লাভ কৰিব তাৰপিছত ইকনমিক্যালি উইক ফেমিলিজ উইথ দ্য নেশ্যনেল ফুড সিকিউৰিটি স্কিম NFSS কাৰ্ড এইটো এটা কাৰ্ড হয় এই কাৰ্ডখন যাৰ আছে ইকনমিক্যালি উইকাৰত তেওঁ পৰিব আৰু তেওঁলোককো প্ৰথম প্ৰায়োৰিটি দিয়া হ'ব এই গোটেইখিনি প্ৰায়োৰিটিৰ পিছতহে বাকি নৰ্মেল দুখীয়া মানুহখিনিয়ে অৰুণোদয় স্কিমটো পাব তো এইখিনি প্ৰায়োৰিটিৰ প্ৰসেছটো এনেকুৱা প্ৰায়োৰিটি কোনে কোনে পাব তাৰপিছত আপোনাৰ মই যিটো মেইন টপিক যে এপ্লিকেশ্যন যিটো অনলাইনত ফৰ্ম আছে এই ফৰ্মটো যদি ফিল আপ কৰোঁ আমি ফিল আপ কৰি যদি আমাৰ ওচৰৰ লোকেল অথৰিটি যোনে নহওক তেওঁলোকক যদি আমি লোকেল অথৰিটিক জমা দিওঁ হ'বনে নহয় বহুতে ভিডিঅ' বনাইছে ইউটিউবত চাব আপুনি ভালকৈ যদি চাই যে এই ফৰ্মখন আপুনি ছাবমিট কৰি ওচৰৰ গাঁও পঞ্চায়তত জমা দি থৈ আহক আপোনাৰ কাম হৈ যাব মই আপোনাক ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে এই ফৰ্মখন ফৰ্মেট বা চেম্পল হিচাপেহে দিয়া হৈছে আপোনাক তো এই ফৰ্মটো কোনো ধৰণৰ ভ্যালিড নাই কাৰণ লাষ্ট টাইম যেতিয়া হৈছিলে এই অৰুণোদয় লাষ্ট 2021ত যিসকলে পাইছিলে তেওঁলোকে কেনেকৈ পাইছিলে প্ৰচেছটো মই আপোনাক অলপ জনাব বিচাৰিছোঁ তেতিয়া আপোনাৰ ক্লিয়াৰ হৈ যাব ডাউটবিলাক যে বহুতে ক'ব যে ফৰ্মটো দেখাত এনেকুৱাই আছিলে হয় ফৰ্মখন দেখাত এনেকুৱাই আছিলে এটো যদি আপনি কালাৰিং প্ৰিন্ট আউট ওলাই এজ ইট ইজ ওলাব আগৰ যি ফৰ্ম ফিল আপ কৰিছিলে তেনেকুৱা সেমে ওলাব কিন্তু ডাঙৰ কথাটো হ'ল এই ফৰ্মখন আপুনি চাব তাত আগৰ যিবিলাক কৰিছে তেওঁলোকে গম পাব এইটো যে আবেদন নম্বৰ এপ্লিকেশ্যন নম্বৰ আছে ইয়াত কোনো ধৰণৰ নম্বৰ নাই কিন্তু সেই ফৰ্মত এটা এপ্লিকেশ্যন নম্বৰ আছিল সেই এপ্লিকেশ্যন নম্বৰটো মতেহে সাপোজ ধৰক মই যেনেকৈ ক'লো এটা ব্লকত ধৰক 1000 মানৰ ফৰ্ম আহিছে সরকারে দিছে সেই 1000ৰ সিরিয়ালি 1 2 3 4 এনেকে যে 999 1000 এনেকুৱা থাকিব অৰ্থাৎ এটা ফৰ্মেদি এজন মানুহেহে এপ্লাই কৰিব পাৰিব হেতু যদি আপুনি জেৰক্স কৰি লয় কালাৰ প্ৰিন্ট কৰি লয় হেতুৰ কোনো ভ্যালিড নাথাকিব তো এইখন ফৰ্ম আপোনালোকে ভুল নকৰিব এইখন ফৰ্ম ফিল আপ কৰি আপুনি কৰবাত জমা দি থৈ গলে দিলে আপোনাৰ অৰুণোদয় হ'ব বুলি আপুনি ভুল নকৰিব কাৰণ আপোনাৰ তেতিয়া অৰুণোদয় পোৱাৰ চান্সটো আৰু কমি যাব তো আপুনি লোকেল অথৰিটিক যোগাযোগ কৰক কোনে ফৰ্ম দিয়ে কোত দিয়ে এটো আপোনালোকে লোকেল অথৰিটিত যোগাযোগ কৰক তেওঁলোকে আপোনালোকক জনাব ব্লকত গৈ আপুনি খবৰ ল'ব পাৰে তেওঁলোকে আপোনাক জনাব কেতিয়া ফৰ্ম আহিব তো আপুনি অৰিজিনাল ফৰ্ম কালেক্ট কৰি লোকেল অথৰিটিক জমা দিব এই ফৰ্মটো প্ৰিন্ট আউট কৰি জমা দিলে আপোনাৰ অৰুণোদয় হোৱাৰ কোনো চান্স নাথাকে তো মই ভাবো এইখিনিলৈকে আপোনালোকৰ ক্লিয়াৰ হৈছে তাৰ পিছত হয় এটোৰ পৰা আপুনি এইখিনি বুজিব পাৰে যে এই ফৰ্মটো যদি আপুনি ডাউনলোড কৰি লয় প্ৰিন্ট আউট কৰি লয় আপোনাৰ এটা সুবিধা হ'ব আপুনি ধৰক মেইন ফৰ্ম এটাই পাব বাৰে বাৰে হোৱাইটনাৰ মাৰি থকাতকৈ বাৰে বাৰে আপুনি ভুল কৰি ফিল আপ কৰাতকৈ এই ফৰ্মখনত আপুনি এক দুইবাৰ প্ৰেক্টিস কৰি ল'ব পাৰে যে হয় এটো কি লিখিব লাগিব এটা আপুনি চাব পাৰে এটা আপোনাৰ ডিস্ট্ৰিক্ট লিখিব লাগিব ৰুৰাল আৰবান যি হয়তো লিখিব লাগিব ডেট লিখিব লাগিব ইয়াত আপোনাৰ ব্লক নেম লিখিব লাগিব গাম পঞ্চায়তৰ নাম লিখিব লাগিব গোটেইখিনি ফৰ্মখন আপুনি চাব ইয়াৰ পিছত ইয়াত আপোনাৰ প্ৰায়োৰিটি ষ্টেটাস মই আপোনাক অলপ আগত পাঁচটা প্ৰায়োৰিটি দেখাইছিলো নহয় তাৰ ভিতৰত কোনটো আপুনি হয় এটো টিক মাৰ্ক দিব লাগিব ফ্যামিলি ডিটেইলছ ইয়াত লিখিব লাগিব সিৰিয়েল নম্বৰ আপুনি সিরিয়াল নাম্বার লিখিব লাগিব ইয়াত ফ্যামিলিৰ যিকেজন আছে বয়স জেন্ডাৰ আপোনাৰ লৰা ছোৱালী যদি আছে ভাই ভনী যি আছে সেই ডিটেইলছ খিনি আপুনি ইয়াত ধুনিয়াকে দিব দিয়াৰ পিছত মেইন সবতকৈ যেটো ইম্পৰ্টেন্ট পইণ্ট ইয়াত আপুনি যদি এটা নাম্বাৰো ভুল কৰে তেনেহলে আপোনাৰ অৰুণোদয় ফৰ্মটো ফিল আপ কৰাৰ কোনো অৰ্থই নাথাকিব বেংক
একাউণ্ট ডিটেইলছ। এই বেংক একাউণ্ট ডিটেইলছত আপুনি ইয়াত আপোনাৰ IFSC কোড দিব, বেংকৰ নাম দিব, বেংকৰ ব্ৰাঞ্চৰ নাম দিব, মেইন একাউণ্ট নাম্বাৰটো আপুনি 2বাৰ 3বাৰ 4বাৰলৈকে আপুনি চেক কৰিব যাতে ভুল কোনো ধৰণেই নহয়। তাৰপিছত পৰিয়ালৰ বাৰ্ষিক আয়টো আপুনি ইয়াত দিব লাগিব। কি ডকুমেণ্ট দিব লাগিব ইয়াত আপুনি যি দিছে সেইকেইটা আপুনি টিক মাৰ্ক কৰিব, ইয়েছ হ'লে ইয়েছ দিব, ন' হ'লে ন' দিব। তাৰপিছত ডিক্লাৰেশ্যনত আপুনি যে তথ্যখিনি দিলে ওপৰত গোটেইখিনি সত্য বুলি ইয়াত আপুনি ছিগনেচাৰ কৰি তাৰপিছত আপুনি লোকেল অথৰিটিক জমা দিব লাগিব। তো মই ভাবোঁ এতিয়া আপোনাৰ গোটেইখিনি ধুনীয়াকৈ ক্লিয়াৰ হৈ গৈছে। আৰু মই এইখিনিতে আপোনাক ক'ব বিচাৰিছোঁ যে বৰ্তমান কিন্তু কোনো ধৰণৰ অনলাইন এপ্লিকেশ্যন এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই আৰু অফলাইন প্ৰচেছো বৰ্তমানলৈকে অসমত এইবাৰ আজিৰ ডেটলৈকে ষ্টাৰ্ট হোৱা নাই। আৰু মই আপোনালোকক যেহেতু কৈছিলোঁ যে মাজে মাজে আপডেট দিম, সেইকাৰণে এই ভিডিঅ'টো বনালোঁ। আৰু এইখিনিতে কওঁ, যোৱা এসপ্তাহমান আগতে আমাৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে প্ৰত্যেক সমষ্টিত নতুনকৈ 5,000 পৰা 7,000 অৰুণোদয় ফৰ্ম দিয়া হ'ব। গতিকে আপোনালোকে যোগাযোগত থাকক, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। মই আপোনালোকৰ যিদিনাই ফৰ্ম আহিব সেইদিনাই মই আপোনালোকক লগে লগে ভিডিঅ' বনাই জনাই দিম। বন্ধুসকল, নিশ্চয় আপোনালোকে সম্পূৰ্ণ ডিটেইলছ কেনেকৈ এপ্লাই কৰিব, ক্ৰাইটেৰিয়া কি আছে, কোনে প্ৰায়ৰিটি পাব, গোটেইখিনি নিশ্চয় আপোনালোকৰ এতিয়া ক্লিয়াৰ হৈ গৈছে। গতিকে আপুনি যদি মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টোত প্লিজ এটা লাইক কৰি দিব। আপোনালোকৰ এটা লাইকেই আমাক ভিডিঅ' বনাবলৈ অনুপ্ৰেৰণা যোগায়। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ ছাবস্ক্ৰাইব কৰি ৰাখিলে মই যেতিয়াই অৰুণোদয়ৰ বিষয়ে হওক বা যিকোনো টেকনিকেল ভিডিঅ' বনাম আপুনি সকলোতকৈ আগতে মোৰ ইনফৰ্মেশ্যনটো পাব। গতিকে আজিলৈ ইমানেই, পুনৰ লগ পাম পৰৱৰ্তী এটা ভিডিঅ'ত। তেতিয়ালৈকে জয় অসম, বন্দে মাতৰম।